बतझर आदिवासी सेलनि एजुकेटिभ सावरायमेल खुंफुंदों टिपकाइ प्राइमारि BPF मावख'आव। क'क्राझार जिल्ला बतझर महकुमानि सिङाव थानाय टिपकाइ BPF मावख'आव सानसेनि हाबाफारि लानानै आदिवासी सेलनि एजुकेटिभ सावरायमेल खुंफुंदों। बे सावरायमेलखौ आफादगिरि महरै दैदेनो बतझर जिल्लानि आदिवासी सेलनि लेङाइ आफादगिरि कमल सरेन बिथाङा। लोगोसे नेहाथारि मंगल टुडु आरो गासै बतझर आदिवासी दोलोनि मावथिफोरा बाहागो लायो। मख'नो गोनांदि बे मेलाव मिरु आदिवासी सेलनि आफादगिरि कर्नेलियास मारान्डी, सुरेश कुमार हास्ताजों लोगोसे गोबां गोजौ थाखोनि राजखान्थि दोलोनि दैदेनगिरिफ्रा नुजाथियो। बिथाङा मख'नाय बायदिब्ला फैगौ 2025 मायथाइयाव हाग्रामायानो सरकाराव फैफिनगोना रोखा होननानै बुंथिबावो। कर्नेलियास मारान्डी, आदिवासी सेल BPFৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হওঁ। তো আজি ইয়াতে বতঝৰ জিলা কমিটিৰ আদিবাসী সেলৰ এজুকেটিভ মিটিং আছিলে। এই মিটিঙত আমি যোগদান কৰিছোঁ। এই মিটিংখন আহ্বান কৰা হৈছিলে আমাৰ BPF দলৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰৰ নিৰ্দেশ মৰ্মে। এই প্ৰগ্ৰামটো আমি প্ৰত্যেক জিলাতেই হাতত লৈছোঁ। প্ৰত্যেক জিলাতেই আমি মিটিংটো কৰিম। আমাৰ পলিটিকেল পাৰ্টিৰ যিটো জিলা আছে, BTC এলেকাত 10খন জিলা আছে আৰু 10খন জিলাতে আমি জিলা কমিটিবিলাকৰ এক্সিকিউটিভ মিটিংবিলাক আমি পাতি আছোঁ। আমি হাতত লৈছোঁ এই প্ৰগ্ৰামটো। এই মিটিঙত আমাৰ দলখনক কেনেকৈ মজবুত কৰা হয় সেইটোৰ বিষয়ে আমি আলোচনা কৰি আছোঁ। আজিৰ দিনতো সেইখিনি বিষয়ে আমি আলোচনা কৰিলোঁ। আমাৰ দলখন কেনেকৈ মজবুত কৰা যায়, BPF জিলা কমিটি কেনেকৈ মজবুত কৰা যায় সেইটোৰ বিষয়ে আমি আলোচনা কৰিছোঁ। আৰু এই আলোচনা কমপ্লিট হোৱাৰ পিছতে আমাৰ প্ৰত্যেক জিলাৰ এজুকেটিভ মিটিংবিলাক কমপ্লিট হোৱাৰ পিছত আমি হাগ্ৰামা মহিলাৰী ছাৰক প্ৰত্যেক জিলাতে আমি নিমন্ত্ৰণ জনাম। তেখেতে নিজেও কৈছে যে আপোনালোকৰ মিটিংটো কমপ্লিট হ'লে প্ৰত্যেক জিলাতে তেখেতে আহিব আৰু ইণ্টেলেকচুৱেল মিট এটা পাতিব। আমাৰ আদিবাসী ৰাইজৰ যিমান বুদ্ধিজীৱী আছে, জাতীয় দল সংগঠনৰ মুৰব্বীবিলাক আছে, গাভৰুবিলাক আছে, ৰিটায়াৰ্ড পাৰ্চনবিলাক আছে, তেখেতসকলৰ লগত তেখেতে মত বিনিময় কৰিব আৰু আগন্তুক দিনত যাতে BPF দল চৰকাৰত আহিব পাৰে তাৰ কাৰণে কৌশল ৰচনা কৰিব। তেখেতসকলৰ মত তেখেতসকলৰ লগত মত বিনিময় কৰাৰ পিছত তেখেতসকলৰ মতামতবিলাকো জানিব আৰু তেখেতে, আৰু সেইটোৰ পিছতেই পৰৱৰ্তী কাৰ্যসূচীসমূহ আকৌ লোৱা হ'ব। ইয়াৰ পিছেই আকৌ জইনিং প্ৰগ্ৰামবিলাক আছে, বিভিন্ন সময়ত এইবিলাক হাতত লোৱা হ'ব BPF দল ফালৰ পৰা। আৰু সেইবিলাকৰ প্ৰগ্ৰামবিলাক হাতত লোৱাৰ আগতে আমি চেলসমূহে সকলো চেল, গোৰ্খা চেল, মাইনৰিটি চেল আৰু ৰাজবংশী চেল আছে, বেংগলী চেল আছে, নাথযোগী চেল আছে, সকলো চেলেই প্ৰত্যেক জিলা সমিতিত সোমাই আছে, মেল মিটিংবিলাক কৰি আছে। এজুকেটিভ মিটিংটো প্ৰথমত কৰি আছে। এইবিলাকেই আমাৰ কাৰ্যসূচী। ৰাইজক এইখিনিয়ে মেছেজ জনাব বিচাৰিছোঁ যে আদিবাসী ৰাজ্যৰ এলেকাখনৰ উন্নয়নৰ কাৰণে আমি জানো যে যোৱা BTC ইলেকশ্যনৰ আগত প্ৰমোদ বড়ো ডাঙৰীয়াই এক পৰিৱৰ্তন, বিপুল পৰিৱৰ্তন আনিব বুলি ঘোষণা কৰিছিলে আৰু সেইকাৰণে ৰাইজে তেখেতক ভোট দিছিলে। কিন্তু যি পৰিৱৰ্তন আনিব বুলি কৈছিলে তেনেধৰণৰ কোনো পৰিৱৰ্তন অহা নাই আৰু তেনেধৰণৰ কোনো উন্নয়ন হোৱা নাই। গতিকে এইটো ৰাইজে এনেও গম পাই গৈছে যে UPPL দলৰ দ্বাৰা বা প্ৰমোদ বড়ো ডাঙৰীয়াৰ দ্বাৰা কোনো ধৰণৰ উন্নয়ন হ'ব নোৱাৰে। তো আগন্তুক দিনত আদিবাসী ৰাইজৰ এলেকাখন যদি উন্নয়ন হ'ব পাৰে তেনেহ'লে একমাত্ৰ হাগ্ৰামা মহিলাৰী ছাৰৰ যোগেদিয়েই হ'ব। BPF চৰকাৰত আহিলেহে হ'ব পাৰিব। সেইকাৰণে আমি আদিবাসী ৰাইজক আহ্বান জনাওঁ যাতে BPF দলৰ লগত থাকে, হাগ্ৰামা মহিলাৰী ছাৰৰ লগত যাতে থাকে, তেনেহ'লেহে আমাৰ আদিবাসী ৰাইজৰ এলেকাখন উন্নয়ন হ'ব পাৰে।